चिरां जिल्लानि सामथाइबारिनि 27 नं राजा लामायाव गिख्रंथाव लामा जाब्रबथाय जायो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला धुबुरी जिल्लानि फकीरगंजनि जनाकी जातीय फरायसालिनिफ्राय गंनै बासजों सा 75 फरायसा फरायसुलिफोरखौ लानानै सोलोंथायारि दावबायनाय थांखियै क'क्राझार जिल्लानि सरलपारासिम थांबाय थानाय समावनो बलेर' पिकआप भेनजों मोगा-मोगि सौग्रावलायनायाव फरायसाफोर थानाय बासआ बेलथायलाङो। बे जाथायाव गारि सालायग्राजों लोगोसे खमैबो सा 40 फरायसाफोरा जखम जायो होनना मिथिना मोनो। जखम जानाय साफ्रोमखौबो काजलगावनि जोहोलाव सोमला बसुमतारी सिभिल हस्पिटालाव थिसननाय जायो। আমি এইটো শিক্ষামূলক ভ্ৰমণৰ কাৰণে আহিছিলোঁ ফকিৰগঞ্জৰ পৰা। হঠাৎ এই বঙাইগাঁৱৰ ক্ৰছ কৰাৰ পিছত এই সন্মুখৰ পৰা বলেৰ' আহি খুন্দা মাৰাৰ পিছত আমাৰ গাড়ীটো বাগৰি পৰে। তো আমাৰ ষ্টুডেণ্ট আছিল 34। গোটেইকেইটা ইঞ্জুৰেঞ্চ হৈছে কিবা কিবি, কিন্তু ডাঙৰকৈ ইমান হোৱা নাই। 2-3 জনৰ অলপ বেছি হৈছে। তো বাকীকেইটা ঠিকে আছে, আমাৰ ছাৰকেইটাও পলাই ঠিকে আছে, আমাৰ ইয়াত প্ৰিন্সিপাল ছাৰো আছে। ছাৰ আমাৰ এইটো স্কুলৰ এটা শিক্ষামূলক ভ্ৰমণ আছিল, জোনাকী জাতীয় বিদ্যালয় ফকিৰগঞ্জৰ। আমি তাৰ পৰা ইয়াতে সৰলপাৰা বুলি এটা পিকনিক স্থল, তাতে আমি যাবলৈ ওলাইছিলোঁ। কিন্তু দুৰ্বশতঃ আমি আহোঁতে আমাৰ গাড়ীটো এক্সিডেণ্ট, আমি যোৱাই নাই, তাৰ আগতে এক্সিডেণ্ট হৈ গ'ল। এইটো মানে কি, আমি শিক্ষামূলক ভ্ৰমণ হিচাপে আমি জোনাকী জাতীয় বিদ্যালয়, আমাৰ বিদ্যালয়খনৰ নাম। আমাৰ ধুবুৰী জিলা হয়, আমাৰ সমষ্টিটো হয় দক্ষিণ শালমাৰা। গতিকে আমি 2টা গাড়ী আছিলোঁ। আমি 2টা গাড়ীত 75 ষ্টুডেণ্ট আছিলে। কিন্তু আগৰ গাড়ীটোত মই আছিলোঁ, মানে 2টা গাড়ী, মই আগৰ গাড়ীটোত আছিলোঁ। পিছৰটো ওই যে কি কৰিলে, বলেৰৰ লগত খুন্দা লাগিলে। খুন্দে মাৰাৰ পাছত গাড়ীটো বাগৰি গ'ল। কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটা ইঞ্জুৰি অলপ অলপ হৈছে, 4জন অলপ বেছি ইঞ্জুৰি হৈছে। এনে ভয়ৰ কাৰণ নাই, গোটেইবিলাক ভালে আছে। সংকটজনক নহয়, নিহত হোৱা নাই, সংকটজনকো নহয়, অলপ চলপ দুখ পাইছে, অলপ বেছি দুখ পাইছে। কিমান ছাত্ৰ ছাত্ৰী মানে আহত হৈছে? আহত মোটামুটি ধৰক 34 জনৰ ধৰক 20-22 জন মান হৈছে আৰু এনেকুৱা হ'ব টোটেল। কিন্তু টোটেলটো আমি এতিয়ালৈকে টোটেল হিচাপটো কৰিব পৰা নাই। বাছ এইখিনিয়ে। এইগিলা ষ্টুডেণ্ট হয়, স্কুলৰ পৰা আহিছিল। চামথাইবাৰীৰ ওচৰত এক্সিডেণ্ট হৈছে। বাছৰ ল'ৰা ছোৱালী চব চিৰিয়াছ আছে কেইটামান। না